নমস্কাৰ, মই শ্ৰী দাওবৈচা বড়ো, ৩২ নং ভেৰগাঁও সমষ্টিৰ মই ইউ পি পিলৰ প্ৰাৰ্থী। এই সময়ত মই আমাৰ বিটিআৰবাসী তথা অসমবাসীলৈ এটা আহ্বান জনাব বিচাৰিছোঁ। আমি বিগত এই মে' মাহত আমি দেখিবলৈ পাইছোঁ আমাৰ অসমত যি ক'ভিড-19 অৰ্থাৎ কৰোণা ভাইৰাছৰ যি সংক্ৰমণ সেইটো বাঢ়ি গৈ আছে। গতিকে মই সকলো ৰাইজক মই আহ্বান এটা জনাব বিচাৰিছোঁ যে লকডাউন এতিয়াও চলি আছে। লকডাউনৰ যি নীতি নিয়ম সেইটোতো মানিবই লাগিব আৰু লকডাউনটো যাতে ৰাইজে মানি চলে আৰু লকডাউনৰ নীতি নিয়মখিনি পালন কৰিব কি লাগে সেইটো ৰাইজে চবেই গম পায়। সেইটোৰ কাৰণে লকডাউনটো ৰখি নাৰাখাকে নিজে নিজে সাৱধান হোৱাটো মই বিচাৰোঁ যে অনাৰ্থক বাহিৰত ওলাই নাযাব আৰু বাহিৰত কিবা কাৰণত ওলাই যাবলগীয়া হ'লে মাস্ক পিন্ধিব লাগিব আৰু বাহিৰৰ পৰা আহি হাত যাতে চাবোনেৰে বা চেনিটাইজাৰেৰে ধুৱে। তাৰপিছত এনি টাইম বা যিকোনো মুহূৰ্ততে খাবলগীয়া হ'লে গৰম পানী যাতে ইউজ কৰে বা ব্যৱহাৰ কৰে। আৰু আমাৰ অসমৰ পৰা বিভিন্ন কাৰণত কোনোবা কামৰ সন্ধানত বা কৰ্মসংস্থানৰ বাবে বা কোনোবা উচ্চ শিক্ষাৰ বাবে বাহিৰত পঢ়িবলৈ গৈছে, কাম কৰিবলৈ গৈছে মানুহ যিখিনি আনিছে তেখেতসকলক যাতে কোৱাৰেণ্টাইনত ৰাখে। আৰু মই কিছু দিশত বা শুনিবলৈ পাইছোঁ যে যিবিলাকে নিজৰ ল'ৰা ছোৱালীক পঢ়িবলৈ পঠোৱা হৈছিলে উচ্চ শিক্ষাৰ বাবে বাহিৰত, তেওঁলোকক প্ৰাইভেটলি আনিছে আৰু এই প্ৰাইভেটলি আনাবিলাকক নিজৰ ঘৰতে কোৱাৰেণ্টাইন কৰি ৰাখিছে যাতে সেইটো ভালকৈ ৰাখে। আৰু কোৱাৰেণ্টাইন চেণ্টাৰবিলাকত যিবিলাকে আমাৰ মানুহবিলাকক ৰখা হৈছে তেওঁলোকে যাতে নিয়মখিনি মানি চলে আৰু মানি চলিলেহে আমি কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ আমি সক্ষম হ'ম। নহ'লে বিজ্ঞানেও আজি আমাক বচাব পৰা নাই, চৰকাৰকতো আমি কি ক'ম, চৰকাৰতো সহায়হে কৰি আছে আমাক, যিটো নিজৰ সাৱধানতাৰ ওপৰতহে বাচি থাকিব পাৰিব আমি কৰোণা ভাইৰাছৰ পৰা। গতিকে মই ভেৰগাঁওবাসীৰ লগতে অসমবাসী সকলোকে মই আহ্বান জনাইছোঁ যে এইটো মাৰাত্মক এটা ৰোগ, সংক্ৰমণ ৰোগ, এজনৰ পৰা এজনলৈ আন এজনলৈ বিয়পি পৰা এটা ৰোগ। গতিকে সাৱধান যাতে সকলোৱে থাকে, সচেতন যাতে থাকে সেইটো মই অনুৰোধ জনাইছোঁ।